ইমান হিন্দু বাঙালীসকলৰ ওপৰত অত্যাচাৰ হোৱা নাছিল। অসমত হিন্দুত্ববাদীৰ কথা কয় অৰিজিনাল প্ৰকৃত হিন্দুত্ববাদী বিজেপি চৰকাৰ নহয়, উগ্ৰ জাতীয়তাবাদী দলৰ নেতৃত্বত এই অসমত হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ চলি আছে। এই বিজেপি চৰকাৰৰ মূল উদ্দেশ্য হৈছে অসমৰ পৰা হিন্দু বাঙালীসকলক নিঃশেষ কৰাৰ। ইয়াৰ প্ৰতি উত্তৰ আমি বিটিসি সমাগত নিৰ্বাচনত দিম। এইবাৰ বিটিসি নিৰ্বাচনত বিজেপিক আমি বিগ জিৰ' বনাই দিম। চ্যালেঞ্জ কৰিছো, চ্যালেঞ্জ কৰি কৈছো বিটিসি এইবাৰ নিৰ্বাচনত বিজেপিক আমি পহু খেদা দিম, বিগ জিৰ' বনাই দিম। বাঙালীসকলে ভোট নিদিলে বিজেপি কেনেকৈ বিটিসিত জিতে আমিও চাই দিম না। যত বিজেপিৰ প্ৰাৰ্থী দিছে, যত এই নিৰ্বাচনী প্ৰচাৰ হ'ব, তাতে বাঙালী ৰাইজ আৰু ফেডাৰেশ্যনে বিজেপিৰ এগেইনষ্টত কাম কৰিব, প্ৰতিবাদ কৰিব। এইবাৰ বিজেপিক উৎখাত কৰিমে, আমি কৰি সাৰিমেই আমাৰ সমস্যা সমাধান নোহোৱালৈকে। এই জুই জ্বলিছে, এই জুই জ্বলিবই, স্পষ্ট কথা। জুলাই মাহৰ 20 তাৰিখত অসমৰ মুখ্যমন্ত্ৰী নেতৃত্বাধীন কেবিনেট বৈঠকে এটা নটিফিকেশ্যন জাৰি কৰিছিল। এইখন নটিফিকেশ্যন আছিল হিন্দু বাঙালী গোৰ্খা আৰু ৰাজবংশীসকলৰ যি ডি ভোটাৰ চলি আছে, এই ডি ভোটাৰটো আইনগতভাৱে এখেতে প্ৰত্যাহাৰ কৰাৰ কথা আছিল। যেতিয়াই নাকি এই যোৱা 30 তাৰিখত এই অসমৰ মুখ্যমন্ত্ৰীৰ নেতৃত্ব এই কেবিনেট বৈঠক হৈছিল। এইখন বৈঠকত নেপালী আৰু ৰাজবংশীসকলৰ ডি ভোটাৰৰ যেটো সমস্যা আছিল, এইটো অসম চৰকাৰৰ ফালৰ পৰা তুলি দিলে। কিন্তু আমাৰ হিন্দু বাঙালীসকলৰ যে ডি ভোটাৰৰ সমস্যা, এখেতে প্ৰতিশ্ৰুতি দিয়াৰ পিছতো আমাৰ হিন্দু বাঙালীসকলৰ সমস্যা এই অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সমস্যা সমাধান নকৰিলে। সেইকাৰণে আমি আজি প্ৰায় এসপ্তাহ হ'ল আমি আন্দোলন কোকৰাঝাৰ জিলা কমিটিৰ ফালৰ পৰা সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ফালৰ পৰা আমি আন্দোলন কাৰ্যসূচী ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ। আমাৰ স্পষ্ট কথা, যেতিয়ালৈকে অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে, অসমৰ মুখ্যমন্ত্ৰীয়ে হিন্দু বাঙালীসকলৰ ডি ভোটাৰৰ সমস্যা প্ৰত্যাহাৰ নকৰে, তেতিয়ালৈকে আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে গোটেই বিটিসি তথা গোটেই অসমতে আমি ইতিমধ্যে আন্দোলন আৰম্ভ কৰিছোঁ। এই আন্দোলন দীৰ্ঘদিন চলি থাকিব। আমাৰ স্পষ্ট সগনি, অসমত যদি বিজেপি চৰকাৰ গঠন হৈছে, হিন্দু বাঙালীসকলৰ ভোটৰ বিনিময়ত অসমত এই বিজেপি চৰকাৰে গঠন হৈছে। অনাগত যি 26 ইলেকশ্যন আছে, 26 ইলেকশ্যনৰ আগত সমাগত যিটো বিটিসি ইলেকশ্যন, এই বিটিসি ইলেকশ্যনত যিমানবোৰ বিজেপি দলে যোৱা নিৰ্বাচনত বিজেপি প্ৰাৰ্থীয়ে নিৰ্বাচিত হৈছিল, আজিৰ দিনত আমি বিজেপি দলক চ্যালেঞ্জ কৰিছো, এইবাৰ বিটিসিৰ বাঙালীসকলে জাগিছে, বিটিসিৰ বাঙালী ফেডাৰেশ্যনে জাগিছে। এই অনাগত বিটিসি নিৰ্বাচনত বিটিসিৰ পৰা বিজেপিত আমি উৎখাত কৰিম। বিজেপিৰ যিমান সিট আছে সকলোবোৰ সিটে বাঙালী ফেডাৰেশ্যনৰ যৌথ প্ৰতিবাদত এইবাৰ বিজেপিত বিটিসিৰ পৰা উৎখাত কৰি আমি পহু খেদা দিম। আৰু তাৰ লগতে স্পষ্ট সগনি দিছো, হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি বাঙালী জাতিক লৈ বহুত মৈমতালি কৰি আছে। আপোনাক এইবাৰ বাঙালী ফেডাৰেশ্যনে কেতিয়াও মাফ নকৰে। আপুনি বাঙালী জাতিৰ ভোট লৈ অসমত চৰকাৰ গঠন কৰিছে, আপুনি বাঙালী জাতিক আপুনি প্ৰতাৰণা কৰি আছে, লাঞ্ছনা বঞ্চনা কৰি আছে। ইমান দিন যে এই বিজেপি প্ৰায় 10 বছৰ হ'ল অসমত বিজেপি চৰকাৰ চলি আছে।